জাল ফালি দিব এতিয়া এইটো ইয়াৰ পৰাই গ'ল অঁ পুৰা গুলীয়া গুলি না নমস্কাৰ গাইজ সুপ্ৰভাত সকলোকে অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি নিতুকাই মই আমাৰ গাঁৱৰ যুৱক বিষ্ণু চেতিয়াদাৰ ঘৰত আমি উপস্থিত আছোঁ। তেখেতে মৎস্য পালনৰ লগত কৃষিকাৰ্যত কেনেকৈ ব্যস্ততা তাক অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু এয়া পুখুৰী ঢাপতে আপোনালোকক কোমোৰা, কচু, ভোল এনেকুৱা ধৰণৰ খেতিবোৰ কৰা হৈছে। ইয়াত কোনো ৰাসায়নিক সাৰ দিয়া নাই, জৈৱিক সাৰ অকল গোবৰ। আপোনালোকক লাগিলে যোগাযোগ কৰিব পাৰে, আমাৰ লখিমপুৰ লালুকতে হয়। মই যোগাযোগ নাম্বাৰটো স্ক্ৰীণত দি দিম। ব'লকচোন আৰু আগলৈ গৈ থাকোঁ। নিতুকাই আহি আছে পিছে পিছে এই চাপৰিবলগীয়া হৈছে। এয়া কোমোৰা, এয়া জলকীয়া, আছে ন বহুত আছে ন। ব'লক আৰু আগলৈ গৈ আছো। মানে যদি হেৰি কৰিলে ভিটামিন চিটামিন মাৰিলে না আৰু নাই লাগিছে। ককাইদেউ এইটো জাতটোৰ নাম কি? কুকুৰা জাতটোৰ নাম? কুকুৰা জাতটোৰ নাম কি? লোকেল ন? লোকেলে হয়। এই হাঁহৰ লগত খাব পাৰিনে বাৰু? অঁ তেলি ন? গাভিনী হাঁহৰ লগত নোৱাৰিম নি? প্ৰেগনেণ্ট হাঁহৰ লগত পৰা নহ'ব নেকি? শেষে নহ'ব নেকি? ইমান চাপৰিছা। কি হাঁহৰ লগত খালে ভাল হ'ব নিতুকাই? কি হাঁহৰ লগত খালে ভাল হ'ব? হা? কি হাঁহৰ লগত বিষ্ণুকাই? কি হাঁহৰ লগত? কি হাঁহৰ লগত? তেলি মতা হাঁহ, আমলয়া। আৰু দেখাব নোৱাৰিমগৈ চাগে, বৰষুণ দিছে ন। নিজে সোমাই গৈছে। পানীত বামন নহয়, পানী পেলক। এইকেইটা দুধ ডাক বাড়াচ্ছি না রাস্তায়। ডাং এইফালে এই গৈ আছে না ছটা কিমান ছটা কথা হৈছে তুমি না যেটো কৈছে যাব দিয়ে আরে স্যার মই টানি আছো নালাগে
এই বয় সেইটো পাওঁতে গ'ল আহিছে না এইটো কিমান আছে আৰু মজা নে মজা গুলীয়া গুলি হোৱা নিচিনা লাগিছে নাই বাৰু জাল ফালি দিব এতিয়া এইটো ইয়াৰ পৰাই গ'ল পুৰা গুলীয়া গুলি না এইটো